Good morning. নমস্কাৰ সকলোকে পিংকিৰ পেজলৈ বহুত স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৰে ভাল। এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ আকৌ আহিছো। ইয়া দেউতাহঁতে ধান উলিয়াইছে আজি মিললৈ নিবলে। চাউল নাই যেহেতুকে ঘৰত বহুত কমিয়ে গ'ল, সেইকাৰণে আজি টমটম মাটি গুটিখিনি ধান উলিয়াই লৈ গ'ল মিললে। তাৰ পিছত আহিলো আমি জলপান খাবলে। মায়ে বৰা চাউল ৰাতিয়ে তিয়াই থৈ এতিয়া ধুনীয়াকৈ ভাপত সিজাই কৰি আনি দিলে। আমি গাখীৰ আৰু মিঠৈ দি খালো। এয়া লৰায়ো খাই আছে ধুনীয়াকৈ, আৰু আমি গোটেইকেইটাই বহি লৈ পেলাই একদম কথা পাতি আমি খাইছোঁ। বৰা চাউল খাই কোনে কোনে ভাল পায় জনাবচোন। মই কিন্তু বহুত ভাল পাওঁ। হাঁহৰ মাংসৰ লগতো খুব ভাল লাগে খাই, আৰু মই এনেকৈ দৈ গাখীৰৰ লগতো ভাল পাওঁ, গাখীৰৰ লগতো ভাল পাওঁ। এইফালে মানুহজনকো দেখুৱাই দিলোঁ, তেওঁ নোলাওঁ বুলি কৈছিলে, মই মনে মনে উলিয়াই দিলোঁ। তাৰপৰা এয়া আমি সকলোৱে খাই আছোঁ। লৰাই নাখায় বাৰু, তথাপিও অকণমান আজি সি টেষ্ট কৰিছে, তাৰ কাৰণে ভালেই লাগিছে। এয়া বাপেকক কৈছে শুনিব দেই, শুনিলে। আৰু এয়া চাউল আহি পাই গ'ল, যিহেতু মিলৰ পৰা আনিছে গৰম হৈ থাকে, এয়া ঠাণ্ডা কৰিব পকাত থৈ দিছে। তাৰপিছত এয়া ৰাতিৰ সাজৰ কাৰণে মানুহজনে বনাই আছে ব্ৰইলাৰ, এয়া মছলা চছলা দি পূৰা ভাজি বনাই আছে। আৰু এইফালে দেউতাৰ কাৰণে অকণমান ছাগলী মাংস বনাইছে, তেওঁ ব্ৰইলাৰ নাখায় যিহেতুকে। তাৰপিছত এয়া বনাই কৰি লৈ আহিলে, ভাত লৈ আহিলে। যিহেতু মই আজি বহি খোৱা পাল, সেইকাৰণে তেওঁ আনি কৰি দিলে ৰুমতে। আৰু এয়া ব্ৰইলাৰ মাংসৰ কালাৰ দেখিছে কি ধুনীয়া, একদম চব মছলা দিলে। পিছে মোৰহে গণ্ডগোল হ'ল। আজিলৈ আহিছোঁ, বাই, থেংক ইউ।